নমস্কাৰ বন্ধুসকল, মোৰ আছামিজ ফেক্টছ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই সাধাৰণ জ্ঞানৰ এনেকুৱা কিছুমান তথ্য লৈ আহিছোঁ যিকেইটা শুনিলে আপোনাৰ হয়তো চকু কপালত উঠিব। তেনেহ'লে ব'লক কোনো পলম নকৰাকৈ আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফেক্ট নম্বৰ 1, আপুনি জানেনে যে ফ্ৰান্স দেশলৈ আটাইতকৈ বেছি বিদেশী পৰ্যটক যায়? কিন্তু আচৰিত ক'বলগীয়া কথা এইটোহে যে ফ্ৰান্সৰ জনসংখ্যা হৈছে 60 মিলিয়ন, কিন্তু তাত বছৰি পৰ্যটক যায় প্ৰায় 90 মিলিয়ন। ফেক্ট নম্বৰ 2, আপুনি জানেনে যে ইণ্ডোনেছিয়াৰ লোকসকল আটাইতকৈ বেছি চাপৰ হয় অন্য দেশবোৰৰ তুলনাত? ফেক্ট নম্বৰ 3, আপুনি জানেনে যে ম্যানমাৰৰ লোকসকল আটাইতকৈ বেছি মানসিক ৰোগী হোৱা দেখা যায়? ফেক্ট নম্বৰ 4, আপুনি জানেনে যে দক্ষিণ ছুডান হৈছে পৃথিৱীৰ আটাইতকৈ নতুন ৰাষ্ট্ৰ? ই 2011 চনত এখন পৃথক ৰাষ্ট্ৰ হিচাপে স্বীকৃতি লাভ কৰে আৰু তাৰ পিছৰ পৰা পৃথিৱীত বেলেগ কোনো নতুন ৰাষ্ট্ৰৰ সৃষ্টি হোৱা নাই। সেয়েহে ই হৈছে পৃথিৱীৰ আটাইতকৈ নতুন ৰাষ্ট্ৰ। ফেক্ট নম্বৰ 5, আপুনি জানেনে যে নিছান কোম্পানীয়ে নিজৰ ৰেচিং গাড়ীবোৰত 23 সংখ্যাটো ব্যৱহাৰ কৰে, কাৰণ 2 মানে জাপানীজ ভাষাত নি আৰু 3 মানে জাপানীজ ভাষাত চান বুজা হয়, অৰ্থাৎ 23টোৱে নিছান শব্দটো বুজায়। ফেক্ট নম্বৰ 6, পৃথিৱীত এটা সময়ত ডাইনছৰে ৰাজত্ব কৰিছিল। ডাইনছৰ আকাৰত বহুত ডাঙৰ আৰু ভয়ংকৰ আছিল। কিন্তু আপুনি জানেনে যে বৰ্তমানলৈকে আৱিষ্কৃত আটাইতকৈ সৰু ডাইনছৰবিধৰ নাম কি? বৰ্তমানলৈকে আৱিষ্কৃত আটাইতকৈ সৰু ডাইনছৰবিধৰ নাম হৈছে মাইক্ৰ'ৰেপ্টৰ। ইয়াৰ উচ্চতা আছিল মাত্ৰ 16 ইঞ্চি। ফেক্ট নম্বৰ 7, আপুনি জানেনে বিশ্বৰ আটাইতকৈ দামী বস্তু কি? বিশ্বৰ আটাইতকৈ দামী বস্তু হৈছে ISS, অৰ্থাৎ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন। ইয়াক নিৰ্মাণ কৰোঁতে মুঠ ব্যয় হৈছিল $15,000 কোটি। ফেক্ট নম্বৰ 8, আপুনি জানেনে যোৱা 400 বছৰ ধৰি পৃথিৱীত প্ৰতি 100 বছৰৰ মূৰে মূৰে কিছুমান মহামাৰীৰ সৃষ্টি হৈ আহিছে। 1720ত হৈছিল প্লেগ, 1820ত হৈছিল কলেৰা, 1920ত স্পেনিছ আৰু এতিয়া 2020ত হৈছে কৰোনা। ফেক্ট নম্বৰ 9, আপুনি জানেনে আইফেল টাৱাৰ আৰু টকিঅ' টাৱাৰৰ মাজত কোনটো বেছি ডাঙৰ? আকাৰৰ ক্ষেত্ৰত চাবলৈ গ'লে আচলতে আইফেল টাৱাৰ ডাঙৰ, কিন্তু উচ্চতাৰ ক্ষেত্ৰত চাবলৈ গ'লে টকিঅ' টাৱাৰ আইফেল টাৱাৰতকৈ সামান্য ওখ, কাৰণ টকিঅ' টাৱাৰৰ উচ্চতা হৈছে 333 মিটাৰ, কিন্তু আইফেল টাৱাৰৰ উচ্চতা হৈছে মাত্ৰ 324 মিটাৰ। ফেক্ট নম্বৰ 10, আপুনি জানেনে যে ৰাছিয়াৰ আকাল প্লুটোতকৈ বেছি ডাঙৰ, কাৰণ প্লুটোৰ মুঠ মাটিকালি হৈছে 6,27,805 বৰ্গ কিলোমিটাৰ, কিন্তু ৰাছিয়াৰ মুঠ মাটিকালি হৈছে 6,06,01,668 বৰ্গ কিলোমিটাৰ, অৰ্থাৎ ৰাছিয়া প্লুটোতকৈ বেছি ডাঙৰ। যদি মোৰ ভিডিঅ' চাই ভাল লাগিলে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।